কি হ'লেও টপা আজি বৰ খৰধৰকৈ আহিছে, ক'লৈ যাওঁগৈ হয়? তাকেহে ময়ো ভাবিছোঁ পাই, টপা সাগুৱাকে কেনি যাওঁগৈ আজি, বৰ খৰধৰকৈ আহিছোঁ পাই। হ'লেও যাবি, বিয়াখন পাতিব নহয়, গম পাইছ নহয়, চুলি তুলি হ'লেই, ছোৱালীজনী চাওঁ বুলি ওলাইছোঁ পাই আজি। ক'ত পাওঁ জানো চাওঁচোন। ছোৱালী চাবলৈ যাওঁ নেকি তই? ছোৱালী চাবলৈ যাওঁ যদি দেখোন মোক ক'বই পাৰ, মই গ'লে গৈ দিম নহয় তোৰ লগত। মই সেইটো কাৰণে আহিছিলোঁ আকৌ তোৰ ওচৰলৈ, পেটুৱা কাকো বোলো লৈ যাওঁ, ছোৱালীজনী চাবলৈ যাওঁ। মোৰ চুলি তুলি নাই ন, এতিয়া মাথাত কি পিন্ধি যাওঁ জানো। টপকাৰ লগত মোৰ যাবলৈ মন এটা আছিলে, খালি তোৰ আকৌ নদ ঢিলা বুলি কোৱা হৈছিলে, পোককৈ আকৌ ক'ৰবাত হাগি দিওঁ বা, পোককৈ হাগিবলৈ লাগিলে আকৌ গোন্ধাব ভেকেৰা ভেকেট। ঐ তহঁতি যে অকল মোক হাগোৱা কৰি থাক, কেলৈ মই এদিনে হাগিছোঁ, সদায় হাগা নাই নহয়, তহঁতি যে হাগোৱা নহয়, শুনিছোঁ আকৌ হাগোৱা কাই বোলে তই বৰকৈ বোলে টিকি থাক ন, টিক। ঐ বিশ্বনাথ মুতুৱা, তই কাক কৈছ ইমানকৈ হাগোৱা বে? তই বিশ্বনাথ মুত নহয়, তই মুত নাই বিশ্বনাথ, তই সদায় বিশ্বনাথ মুত। ঐ তহঁতি লাগি থাকিবলৈ বৈ ছোৱালী চাবলৈ যাওঁ যদি বৈ, মই তোৰ লগতে যাওঁ। বাৰু বৈ যাওঁ নহ'লে পেটুৱাকা, যাওঁ বৈ। মুতুৱা যাবি নে নাযাওঁ তই? যাম বুলি কৈছোঁ যেতিয়া যামেই আৰু, লগতহে ওলাইছোঁ তেনেকুৱা ছোৱালীনো চালে। ঐ তোক কেলৈ লাগে তোক কেলৈ লাগে? নাই বৰ খৰধৰকৈ আহিছোঁ, তই আগত আহিছোঁ, কেনেবাকৈ হাগিলি নে আকৌ ভিতৰতে? ঐ তহঁতি যেতিয়া তেতিয়া কেলৈ চুপতি মাৰি থাক হয়? এঠাইলৈ ওলাই আহোঁ তহঁতি এইবোৰ কৰি থাকিব নালাগে নহয়। তাকে পাই, তই এতিয়া ক'লৈ যাওঁ পিছে এতিয়া? হ'লেও যাবি বোলো, টপাকাই চবাই এপাক আহোঁ বোলো, টপাকাই বোলো ঘৰত আছেনে নাই জানো। টপাকাৰ লগত থাকিয়ে ভাল লাগে ন, টিক হাগি থকা মানুহ। আৰু টমটমখন বোলো পালেনে নাই পোৱা বোলো খবৰ এটা লওঁ, সেইবুলিয়ে আহিছিলোঁ ওলাই। নাই টমটম চমটম নাই, এবাৰ বেলেগ বস্তুহে বিচাৰি যাওঁ, তই জানিব নালাগে দেই, বেলেগ বস্তু এটা বিচাৰি যাওঁ। বাৰু তই যাওঁ যদি যাওঁ, ঘৰতে গৈ দিওঁ আৰু নহ'লে। হ'ব দে যা তই এতিয়া দেই, দে আমি যাওঁ। কোনখিনিৰ পৰা আহিলে আপোনালোক হয়? আমি সেই গঞাগাঁও পাৰিছোঁ, গঞাগাঁও। বাহ, সেইখন আকৌ কেনেকুৱা গাঁও গঞাগাঁও? গঞাগাঁও চিনি নাপায় নেকি? গঞাগাঁও নাম শুনা নাই নেকি? আমি গঞাগাঁও পাৰিছোঁ, আমাৰ গাঁওখন মানে অলপ বেলেগ। আমাৰ গাঁৱত মানে লেট্ৰিন নাই, চব বাহনী তললৈ থাকিব যাব লাগে। বাহ, তেনেকৈ হ'লে কেনেকৈ হ'ব? মোৰ বেমাৰ হ'ব নহয়। সি এইটো এনেই কৈছে বিশ্বনাথ, আপোনাক এনেই কৈছে আছে লেট্ৰিন, মানে ই বাহনী তললৈ ঘনে যাবলগীয়া হয়। ই আকৌ নকওঁ দিয়ক, যিটো দৰকাৰ আহিছিল নহ'লে নহ'বই দেখোন। বাৰু কি দৰকাৰ আহিছিলে আপোনালোকে কওকচোন। মানে আমাৰ এই ককাইদেউলে মানে ছোৱালীজনী চাবলৈ আহিছিলোঁ আপোনালোকৰ এইফালে, আপোনালোকৰ ঘৰতে আছে বা বুলি সোমাই দিলোঁ পাক এটা। হয় নেকি? খালি কোনজনলৈ বা? মোলে বুজিছে নাপায় দিয়ক, মোলে। মোৰে চুলি নাই, মই ছোৱালীজনী পোৱা নাই, তোমাৰতো আৰু নাই চুলি। চুলিৰ লগতনো কি কথাটো আছে, গামোচাখন মাৰি থাকিম আকৌ। নাই চুলি থকা নথকা মানুহলৈ দিয়া নহ'ব নহয়। তাতে তোমাৰ কথা শুনিও পাইছোঁ বুজিছানে, তুমি হেনো সাগুৰা, তোমাৰ নদ ঢিলা বুলি কোৱা, নদ ঢিলা হ'লে তুমি বিয়া পাতিব নোৱাৰিবা নহয়। বিয়া পাতিলেও যদি তুমি ভাত খাওঁতেও যদি পোককৈ যাবলগীয়া হয়, কিটো হ'ব? বাৰু যদি নিদিয়ে যাওঁগৈ আৰু, টপা বৈ যাওঁগৈ।